একদম পুৰা হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই মই ইউটিউব চেনেল পি ট্ৰেভেলছৰ আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আচলতে আজি অন্য এটা বেলেগ ভিডিঅ' লৈহে আহিছোঁ। মোৰ বন্ধু একজনে বহুত দিনৰ পৰা মানে গাড়ীখন শিকাই দিয়াৰ কথা কৈ আছিল। সেয়েহে মই আজি সময় উলিয়াই আজি গাড়ীখন শিকোৱাৰ কাৰণে আহিছোঁ। বন্ধুজনৰ লগতে অন্য মানে মোৰ যিমান ভিউৱাৰ্ছ আছে, ছাবস্ক্ৰাইবাৰ আছে, সকলোৱে গাড়ীখন শিকিব পাৰে, সেইকাৰণে মই মানে ভিডিঅ'টো বনাইছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহে মানে আৰু অন্য 4জনে শিকিব পাৰিব। যিজন বন্ধুৱে গাড়ী শিকিম বুলি কৈ আছিলে সেই বন্ধুজনে এইজনে। তাৰ লগতে আশা কৰিছোঁ যাতে অলপ ভালদৰে শিকিব পাৰোঁ দাদাৰ পৰামৰ্শত, দাদাৰ আশীৰ্বাদত। ইয়াতে বৰ্নেটৰ চুইচটো আছে, মই বৰ্নেটটো খুলিম। ইয়াতে টানি দিলে বৰ্নেটখন খোলা যায়। ইয়াতো এটা চুইচ আছে, এইটো হাতখন ভৰাই দি পেলাই খুলি দিব পাৰে। একচুৱেলি গাড়ীখন শিকাৰ আগতে মানে মেইন মানে কৰণীয় কাম হ'ল আমি গাড়ীখন ষ্টাৰ্ট নিদাতে প্ৰথমতে আমি মোবাইলটো চেক কৰিব লাগে। এইটো মোবাইল চেক কৰা, আচলতে ইয়াতে মিনিমাম আৰু মেক্সিমাম আছে। মেক্সিমাম এই চিনডাললৈকে থাকিবই লাগে, এইটো মিনিমাম। আৰু যেতিয়া নেকি মানে মোবাইলটো বেছি ক'লা হয়, তেতিয়া গম পাবি যে এই মোবাইলটো বেয়া হৈ আছে। এনেকৈ চালে গম পায় একদম মোবাইলটো ধুনীয়া হৈ আছে মোৰ। তাৰপিছত 2 নম্বৰ কাম হ'ল পানীটো, কুলেণ্ট। গাড়ীখন ষ্টাৰ্ট নিদাতে কুলেণ্টটো সদায় চেক কৰিব লাগে, পানী আছে না নাই। কুলেণ্টে গাড়ীখন একচুৱেলি ঠাণ্ডা কৰি ৰাখে, আৰু যেতিয়া ঠাণ্ডা হৈ থাকিব গাড়ীখন চলি থাকিব, যেতিয়া হিট হ'ব অট'মেটিক গাড়ীখন বন্ধ হৈ যাব। তাৰপিছত এইটো হ'ল ব্ৰেক অইল বুলি কয় আমি, ব্ৰেক অইল, ব্ৰেক, ক্লাছ এইবিলাকৰ কাম কৰে এইটোৱে। তাৰপিছত এইটো হ'ল এয়াৰ ফিল্টাৰটো মই দেখাই দিছোঁ। এয়াৰ ফিল্টাৰটো চোৱা হৈ গ'ল। এইটো বেটাৰী, এইটো মানে এই ৱেপাৰৰ পানীও আছে আমাৰ গোটেই। এইটো হ'ল ব্ৰেক অইল, মানে ব্ৰেক, ক্লাছ এই ইয়াৰ তেলেদি কাম কৰে। এবার আহিম আমি ABCD, এইটো লিখে দিই ABCD। এইডাল ABC, এইডাল এক্সেলেটাৰ, ব্ৰেক আৰু ক্লাছ। ABC মানে এক্সেলেটাৰ, ব্ৰেক, ক্লাছ। তাৰপিছত নিজৰ মানে হেৰি মতে এডজাষ্ট মতে মানে গাড়ীখনৰ চিটখন ঠিক কৰি ল'ব পাৰে, নিজৰ এডজাষ্ট মতে গাড়ীখন ঠিক কৰি ল'ব পাৰে। তাৰপিছত আমি এই গাড়ীখন ষ্টাৰ্ট দিয়াৰ আগে যেতিয়া চাবিটো অন কৰিম, চাবিটো অন কৰাৰ লগে লগে মানে তেলৰ ছিগনেল আছে, এইটো তেলৰ ছিগনেল। তাৰপিছত আৰু এইটো হ'ল মানে হিট আৰু কুল। যেতিয়া বেছি গাড়ীখন হিট হ'ব, সেই গাড়ীখনত মানে এই ইয়াতে মানে চি আছে কুল, আৰু এইফালে যদি বেছিকৈ আহি যায় এইটো, তেতিয়া হিট বেছিকৈ হয়। মানে হিট যদি বেছি হয় তেতিয়া গাড়ীখন অট'মেটিক বন্ধ হৈ যাব, ষ্টাৰ্ট বন্ধ হৈ যাব।
এইটো মানে আমাৰ মিটাৰ কিমান স্পীডত যাই আছে গাড়ীখন, এইটো এক্সেলেটাৰৰ ছিগনেল। এইখিনি কিমান মানে এক্সেলেটাৰ দবোৱা গৈছে এইখিনি গম পায় আৰু দাবাই দিয়া গৈছে গম পায়। আৰু একচুৱেলি মোৰ লালতে পৰি আছে তেলৰ ছিগনেলটো, লালৰ পৰা তলত যাব দিব নালাগে একচুৱেলি। এইটো মানে সদায় এইটো চাব লাগে, যিকোনো গাড়ীতে আৰু তেলটো থাকিব লাগে। তাৰপিছত এইফালে এইডাল হ'ল গিয়াৰ লিভাৰ, গিয়াৰ আৰ মানে ৰিভাইজ 1 2 3 4 5 1 2 3 4 5। এইটো যদি আমি চিধাই দিওঁ তেতিয়া 1 হয়, তাৰপিছত একদম চিধাই 2, তাৰপিছত অলপ যাই মানে এইখিনিত 3, আৰু চিধাই 4, আৰু যাই পেলাই অলপ ইফালে আনি 5। আৰু ৰিভাইজ কৰাৰ কাৰণে বেলেগ বেলেগ গাড়ীৰ বেলেগ বেলেগ ধৰণৰ আছে। ইয়াতে এইটো যদি ৰিভাইজ হয় আমাৰ এইখন গাড়ীত, এইটো এনেকৈ দাঙি পেলাই ইফালে দিব লাগে, এইটো ৰিভাৰ্ছ গিয়াৰত লাগি গ'ল। আৰু ৰিভাৰ্ছ গিয়াৰত লাগিলে এটা ছিগনেল হয়, টিট কৰি এটা চাউণ্ড হয়, চাউণ্ডটো হ'লে গম পায় আৰু যে এইটো ৰিভাইছত লাগিছে। তাৰপিছত এইডাল হেণ্ডব্ৰেকডাল টানা আছে। হেণ্ডব্ৰেকডাল আমি এৰাই দিয়াৰ পিছতহে গাড়ীখন চলিব। যদি হেণ্ডব্ৰেকডাল টানা থাকে তেতিয়াহ'লে মানে গাড়ীখন গৰম হৈ যাব, মানে ডিস্ক ব্ৰেকটো খাই যাব। সেইকাৰণে হেণ্ডব্ৰেকডাল সদায় চাই ল'ব লাগে। এতিয়া টানি থলোঁ। তাৰপিছত এইখিনিত এইটো অইলৰ ঢাকান, একচুৱেলি এইটো দাঙি দিলে অইলৰ ঢাকানখন খোলা যাব অট'মেটিক। তাৰপিছত এই গ্লাছবিলাকৰ এডজাষ্ট কৰাৰ কাৰণে এইটো, যিখিনি মানে লুকিং গ্লাছ আছে সেইটো এডজাষ্ট কৰাৰ কাৰণে এইটো, সিফালে এনেকৈ দিলে মানে ইখন যাব, ইফালে এনেকৈ দিলে ইখন মানে ইফাল হয়। এইটো আৰু বাকী গ্লাছখিনি ইয়াতে আছে, বাকী গ্লাছৰ হেৰিবিলাক। তো বন্ধুসকল, মই প্ৰথম ষ্টেপটো আপোনালোকক দেখালোঁ। মই আচলতে একেদিনে এখন গাড়ী শিকা ইমান সম্ভৱ নহয়, সেয়েহে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই যাম আৰু মানে শিকাই যাম। যিয়ে নহওক আপোনালোকে নিশ্চয় চাব ভিডিঅ'টো, ষ্টেপ বাই ষ্টেপ আপোনালোকেও চাই থাকিব। যিয়ে নহওক ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে, তেতিয়া আৰু 4জনে শিকিব পাৰিব। আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। ধন্যবাদ।